নমস্কাৰ শ্ৰোতা বন্ধুসকল, আশা কৰোঁ আপোনালোক কুশলে আছে। আজি মই জীৱনৰ বিষয়ে আৰু দুটিমান শাৰী ক'ব লৈছোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাব। তেন্তে শুনকচোন। জীৱনৰ সামান্য কম্পনক লৈ উদ্বিগ্ন নহ'ব, কিয়নো জীৱনটো হ'ল এটা ৰাস্তা আৰু সমস্যাবোৰ হৈছে একোটা স্পীড ব্ৰেকাৰ। এইবোৰেই আমাক ডাঙৰ দুৰ্ঘটনাৰ পৰা সততে ৰক্ষা কৰে। দুখ আহিলে উদ্বিগ্ন নহ'ব, ঠিক সেইদৰে সুখ আহিলে তাতকৈ বেছি নিবিচাৰিব। খং ৰাগ দমন কৰি যিসকলে নিজৰ মন আৰু মগজুক শীতল কৰি ৰাখিব পাৰে, তেওঁলোকেহে কেৱল চিন্তা কৰিব পাৰে। নীৰৱতা এক অমূল্য বস্তু, যাৰ ভিতৰত বহু বস্তুৱেই জন্ম লাভ কৰে। মানুহে অনবৰতে প্ৰেৰণাৰ আশাত থাকিব লাগে। প্ৰেৰণাই মানুহৰ আত্মা আৰু ইচ্ছাক সজ্জীৱিত কৰি তোলে আৰু মনটোক অযথা আৱেগৰ পৰা আঁতৰাই নি সৃষ্টিধৰ্মী কামত লগাওক। নিজৰ ওপৰত পূৰ্ণ বিশ্বাস ৰাখি আপোনাৰ কৰ্মক্ষেত্ৰত আগুৱাই যাওক। সফলতা নিশ্চয় আহিব। জীৱন জিন্দাবাদ। ধন্যবাদ।